হাই হেল্ল' নমস্কাৰ সত শ্ৰী আকাল এণ্ড আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ ভালেনে? মোৰো ভালেই বাৰু। আজি ভাবিলোঁ ইমান গৰম দিন, গৰম বতৰ, অলপ ফুৰি আহোঁ, আপোনালোকেও নেদেখা জেগা অলপ দেখাই আহোঁ নে কি কয়। আৰু এতিয়া গৈ আছোঁ ফুৰিবলৈ, অলপ বেলেগত গৈ বেলেগ কিবা এটা দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যোনে যোনে নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ট্ৰেভেল ব্লগ চেনেলটো নাপাহৰিব, কিন্তু ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ' আৰু নতুন নতুন বস্তু লৈ আহি থাকিম। এতিয়া ভাবিছোঁ সৰু মিনি ব্লগ এটা দিছোঁ। হাবিয়ে ঘন ৰাস্তা প্ৰকৃতিৰ মাজেৰে গৈ আছোঁ। কেনেকুৱা লাগিছে আপোনালোকে ক'ব। প্ৰকৃতিৰ এই ৰাস্তা তো বিশেষকৈ বেছি কথা নকওঁ দিয়ক, আজি মোৰ গাটো ইমান ভাল নহয়, বিশেষকৈ ইমান কথা নকওঁ। তো আপোনালোকে এনজয় কৰক, কেনেকুৱা পায় নে কি কয় বন্ধুসকল। গৈ থাকোঁতে বৰ নেদেখাজনক বস্তু এটা দেখিলোঁ। এখন গাড়ীত 3টা মানুহ কেনেকৈ ওলমি গৈছে, নিজেও মৰিব আৰু আনকো মাৰিব। এনেকৈ গ'লে বেয়া আৰু অলপ। ইমান দূৰ ট্ৰেভেল কৰাৰ পাছত অলপ মাথাটো বিষাইছে, চাহ অলপ খাই লওঁ। চাহ খাবলৈ ৰখিলোঁ, তাৰপাছত আকৌ যাম। তাকে ভিডিঅ' কৰোঁতে টোপনিয়ে ওলালে, সেইবাৰ ভাবিলোঁ অলপ শুয়ে দিওঁ নে। অৱশেষত ঘৰ পালোহি আৰু এতিয়া বহুত ভাগৰ লাগিছে, বিশেষ একো নকওঁ। আৰু যোন নতুন আছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিবা। এণ্ড বাই বাই, গুড নাইট। বহুত ভাগৰ লাগিছে আৰু নোৱাৰিছোঁ আৰু একো ক'বলৈ। তো এতিয়া ঘৰে পালোহি, আকৌ এটা অন্যতম ভিডিঅ'ত লগ পাম। টাটা।